নমস্কাৰ সকলোকে কি খবৰ আপোনালোকৰ সকলো নিশ্চয় ভালেই আছে এয়া মই কি বনাই আছো দেখিছেনে কৈ আছো বাৰু আজি আমাৰ কুকিং কম্পিটিশন আছে আবেলিলে হেল্ল' বেটা গুড মৰ্নিং उठो 9 बज गया रे नहीं अभी तो अभी तो हमारे उठाइबो ठीक है सर अभी नहीं उठेगा उठो ब्रश करो नाश्ता वास्ता ठंडा चली रही है तो फिर उठूंगा ठंडा कब से লৰাক উঠাই মেলি খুৱাই বুৱাই লৈ দুপৰীয়ালৈ ভাত চাত বনালোঁ নানুজনলৈও ভাত পানী বনাই মেলি এতিয়া যাব ওলাইছোঁ ক'লে মোৰ কাপোৰখিনি মানে চিলাবলৈ দিলোঁ কিন্তু প্ৰেছ নামাৰিলে টেইলৰখনে সেইকাৰণে আকৌ এতিয়া প্ৰেছ মাৰিবলৈ যাবলৈ ওলাইছোঁ কম্পিটিশ্যন আছে আবেলি 3:30 মানত 3টা বজাত গাড়ী আহিব 3:30 কম্পিটিশ্যন আছে তো 3:30 আমি পাবগৈ লাগে মিটিং আৰম্ভ হ'ব 4টা বজাৰ পৰা চাগে সেইকাৰণে তালৈ যাবলৈ ওলাইছোঁ প্ৰেছটো দি লওঁ প্ৰেছ কৰি মেলি আহি আপোনালোকক দেখাই আছোঁ মই ওলাই মেলি একেবাৰে লগ পাই আছোঁ কাৰণ সময় একেবাৰে কম এতিয়া 1টা বাজিলেই 1টা বজাত এতিয়া মানুহজন আকৌ আহিব ভাত খাবলৈ বতৰটো ইমান ভাল নহয় ছুৱেটাৰটো এটা লগাই লৈছোঁ এয়া দেখিছেনে আবেলি মানে জলদি ওলাইছোঁ এইটো যে এইটো লাহেকৈ সেইখনো উলিয়াবি বলটো হাতে উলিয়াব লাগিব মানুহজনে ইমান হেল্প কৰিছে নহয় মই কি ক'ম আৰু আপোনালোকক এয়া দেখিছেনে ধুনীয়াকৈ ভৰাই মেলি দিছে আৰু কেনেকৈ সজাব লাগে কেনেকৈ ক'ব লাগে সবখিনি आप लोग को दिखाते हैं हम कहाँ जा रहे हैं चलो पापा के दी थी मैं मतलब पापा को केक खाने का मिलेगा मतलब मीटिंग में देखा ये पता क्या देखा देखा মানুহজনে দেখিছেনে মোক ইমান ধুনীয়াকৈ বুজাই কৈ আছে মানে তাত কেনেকৈ প্ৰেজেণ্টেশ্যন দিব লাগে কেনেকৈ গোলাপ জামুনটো উলিয়াই থ'ব লাগে আৰু চাটনিটো ক'ত থ'ব লাগে মানে ইমান ধুনীয়াকৈ মোক বুজাইছে তাৰপিছত কৈছে একেবাৰে মই ভিতৰতে থৈ আহোঁ বোলে তোমাক আহি পালোহি এয়া গেটৰ ভিতৰত দেখিছেনে তাৰপিছতে যাবলৈ লৈছিলে আকৌ কৈছে মই একেবাৰে ভিতৰত থৈ আহোঁ তোমাক বোলে বহুত দেৰি হৈ গ'ল চব আহিলে মই অকলে আছোঁ অকলে আহি আছোঁ দেৰিকৈ মানে মই গাড়ীত নাহিলোঁ না আৰ্মি গাড়ীত বতৰটো ইমান বেয়া নহয় এয়া মই উলিয়াব লওঁতে মোৰ মানুহজনে মানে একেবাৰে সজাই দিছে কি ধুনীয়াকৈ আৰু টিচু পেপাৰ খুজি আনি দিছে মই টিচু পেপাৰ লৈ যোৱা নাছিলোঁ অফিচৰ পৰা খুজি আনি পেলাই আকৌ ইমান ধুনীয়াকৈ সজাইছে কৈছে এনেকৈ ক'বা সেয়া তাৰপিছত আকৌ মোক কৈছে ভিডিঅ' বনাই দিওঁ তাৰপিছতে যাওঁগৈ আৰু সি মানে ৰেষ্ট কৰিব হ'ল না ডিউটিৰ পৰা আহিছে আৰু ভাত খাইছে মোক থ'বলৈ আহিছে আকৌ গৈ পেলাই অকণমান ৰেষ্ট লৈ আকৌ ডিউটি আছে সেয়া আকৌ মোক নিবলৈ আহিবগৈ পিছত এয়া সেইকাৰণে ধুনীয়াকৈ এয়া দেখিছেনে সজাই পৰাই প্ৰাইজটো পালোঁ বাৰু মানে পালোঁ যদিও কিবা আৰু থাৰ্ড দিলে বহুতে মানে বহুত আইটেম বনাইছে আৰু সকলোৱে বহুত কষ্ট কৰি বনাইছে মই অকল 2টা আইটেম বনাইছোঁ বাকীবোৰে মানে একেবাৰে একেলগে মানে একেটা ষ্টাইলত 4 ভাগ 5 ভাগ এনেকৈ বনাইছে তো কষ্ট কৰিছে যেতিয়া বেলেগেও পাব লাগে ন এনেই চবকে প্ৰাইজ দিয়ে বাৰু এটি এটা গিফ্ট দিয়ে বাৰু ৰিটাৰ্ণ গিফ্ট মানে যোনে পাৰ্টিচিপেট কৰিছে সকলোকে দিয়ে गम और टीथ ये अच्छे वाले ओरल कैविटी माउथ का अगर हेल्थ किसी का ठीक रहे तो ऐसे फोटोज आते हैं फोटो में दिखा रहे हैं और अगर किसी का खराब है तो ये है तो दोनों में अंतर बहुत संभावना बहुत बढ़ जाते हैं ऐसे कंडीशन हो सकते हैं फोटोग्राफ में आगे दिखाता हूँ फिर ओरल कैंसर मुंह के कैंसर का संभावना बहुत है ओरल हेल्थ अगर बहुत पुअर है उनके साथ कोई अगर तंबाकू ले रहे हैं अल्कोहल ले रहे हैं तीनों अगर एक साथ मिल जाए के साथ ऊपर से वो निकल जाते हैं और नीचे से अच्छे सेल्स जो कोश है अपने शरीर का वो बाहर आते हैं ऐसे सिमिलरली टंग भी एक टाइप का स्किन है बच्चों में ओरल हाइजीन कब यूज करना है ऐसा नहीं कि दांत निकालने के बाद ही उनको ब्रश करवाना चाहिए उससे पहले दांत আৰু এয়া আমাৰ ডেণ্টিষ্ট আহিছিলে স্পেচিয়েলিষ্ট হয় ওপৰৰ পৰা আহিছিলে বেলেগৰ পৰা তো এয়া ধুনীয়াকৈ বুজাইছে বাচ্চাক দাঁত কেনেকৈ বেয়া হয় আমাৰ ল'ৰাৰ দাঁতো বেয়া হ'ল না কেনেকৈ হ'ল সেইখিনিকে কৈছে আৰু আমিও যদি দাঁতৰ প্ৰব্লেম হৈ থাকে আমি ডক্টৰক কেনেকৈ ডক্টৰৰ লগত কথা পাতিব লাগে ডক্টৰক কেনেকৈ দেখাব লাগে আৰু আমি দাঁতক কেনেকৈ কিবা কৰিব লাগে হোৱাৰ আগত কেনেকৈ দাঁতটো চাফা ৰাখিব লাগে দাঁতৰ বেমাৰ হ'লে কি হয় দাঁতৰ পৰা আমি বহুত মানে কেনেকৈ কি কৰিব লাগে সেইখিনি বুজাইছে
কৈছিলে দাঁতৰ বিষয়ে কৈছিলে মানে বহুতো নজনা কথা জানিলোঁ আৰু এয়া মেডামহঁতে চাইছে চাই মেলি প্ৰাইজ দিলে আৰু আমাৰ আজি প্ৰায় গিফ্টটো আজি নিদিয়ে আমাক কিবা দিব কোৰ্ট ডে দিনাখন দিব আৰু এয়া আমাৰ লগৰ সকলোৱে ফটোশ্বুট কৰিলোঁ ফটোশ্বুট মাৰি মেলি এয়া আমাৰ দেখাই মানে খাবলৈ আমাৰ এইটো পকৰা এই কিবাটো যোনটো কাবাব আছিলে সেইটো চাবলৈ অহা নাছিলে দেখাৰ খাবলৈ মন গৈছে কৈ আছিলে এয়া ধুনীয়াকৈ সকলোৱে বনাইছে সকলোৱে তাৰে ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড দিলে বাকী সকলোকে গিফ্ট দিছে বাৰু ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড দিয়া নাই যদিও সকলোকে গিফ্ট এটা এটা দিছে আৰু এয়া মোকো টেষ্ট কৰিবলৈ দিছে তাৰপিছত এয়া প্ৰাইজ বিতৰণ হৈছে প্ৰাইজ বিতৰণ হোৱাৰ পিছত আমাৰ মানে কি আৰু আমাৰ 3জনক ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ডক কোৰ্ট ডে দিনাখন আমাৰ ফাইনেল কোৰ্ট ডে দিনাখন ডাঙৰকৈ হয় ন বহুত মানুহ আহে সেইদিনাখন দিব আমাক তাত প্ৰাইজ দিব আজি আমাক নিদিলে তো এয়া মোৰ লগৰজনীও গৈছে তাইও গিফ্ট ল'ব এয়া মেডামহঁতে গিফ্ট দি আছে কিন্তু আজি মানে মিটিঙত আমাৰ ফেমিলি ৱেলফেয়াৰবোৰৰ এটা ভাল টপিকত দিয়ে হা মানে যেতিয়াই মিটিং হয় যেতিয়া ৱেলফেয়াৰ হয় তেতিয়াই মানে ভাল টপিকৰ বিষয়ে মানে বেমাৰৰ বিষয়ে এনেকৈ ডক্তৰ এনেকৈ আহি পেলাই আমাক বুজায় মাইকী মানুহবোৰক আমি ঘৰত থাকোঁ ভিতৰত থাকোঁ যদি আমি কেনেকৈ ফেমিলিক চম্ভালিব লাগে বা কেনেকৈ কি ল'ৰা ছোৱালীক চাব লাগে সেইখিনি সকলো বুজায় বাৰু ধুনীয়াকৈ এয়া আৰু গ্ৰুপ ফটো মাৰিবলৈ এয়া সকলো ষ্টেজত উঠিছোঁ ওপৰলৈ আহিছোঁ গ্ৰুপ ফটো মাৰিবলৈ যোনে যোনে পাৰ্টিচিপেট কৰিছিলে সকলোকে গিফ্ট এটা এটা দিলে এতিয়া আমাৰ হৈছে বাহিৰত গৈ খাব দাব হৈ গৈছে মানে খোৱা মানে আমি সকলোৱে ইয়াতে খাওঁ বাৰু মিলিজুলি আৰু খোৱাও ভাল বস্তু দিয়ে ইয়াত দেখিছেনে খোৱা বোৱা বহুত ধুনীয়াকৈ দিয়ে তাৰপিছতে আমাৰ দেহাই যি ভাল পায় আৰু মিঠাইটো দেহাই দিয়ে মোৰ ভাগৰ মিঠাই মই দেহাকে দিওঁ দেহাই মিঠা খাই বহুত ভাল পায় আৰু এতিয়া আমি খাই লওঁ খাই লৈ ফটো ভিডিঅ' বনাই আছোঁ ফটো মাৰি আছোঁ দেহাই নিজে খাব পৰা হৈছে যে ভাল পাইছোঁ মানে নহ'লে তাক খুৱাই দিওঁতে চব মানুহৰ খাই হৈ যায় মোলৈ থাকি যায় আৰু এতিয়া মই চাহ খাব লৈছোঁ চাহ দিয়ে ইয়াতে নেমু পানী দিয়ে মানে চব বস্তু আৰু বৰ ধুনীয়াকৈ দিয়ে মইতো চাহে খাইছোঁ বাৰু এয়া চব গৰাগৰি হৈছোঁ আৰু ঘৰলৈ যাবলৈ এয়া গাড়ীবোৰ গ'ল গাড়ীত মোক লগ ধৰিছিলে মই নগ'লোঁ মানে মানুহজনে আকৌ মোক নিবলৈ আহি আছোঁ বুলি ক'লে কৈছে মই মাৰ্কেটতে আছোঁ তুমি ৰাস্তালৈ ওলাই আহা তোমাক নিবলৈ আহিছোঁ সামান লৈ গৈ আছোঁ দেখা এফালে হাই কোৱা এইটো পাপা আহিলে আমাৰ কোনফালে গৈছা বাই যাওঁ এতিয়া প্ৰাইজ পালোঁ আজি নিদিব ন এয়া আমি গৈ আছোঁ ঘৰলৈ এতিয়া আৰু ব্লগটো ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু আপোনালোক সকলোৱে নতুনকৈ চাইছে যদি ছাবস্ক্ৰাইব কৰিব তেন্তে বাই আজিলৈ